কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক কষ্ট কৰি কৰা কিছুমান খেতি চব্জিৰ খেতি দেখাম ৰ'ব। চব্জি খেতি কিছুমান কৰিছোঁ, কেনেকুৱা হৈছে আপোনালোক দেখাও ৰ'ব। এয়া চাওক, মই দুধ কচু আৰু এইটো মই দৰ্জাখন খুলি ল'লোঁ মোৰ খেতিৰ। তাৰপিছত এইটো চাওক কি ধুনীয়াকৈ উৰহীৰ ফুল লাগিছে আৰু ধুনীয়াকৈ উৰহী লাগিও আছে। বহুত লাগিছিল উৰহী, তো বহুত খালোঁও, তথাপি শেষ কৰিব পৰা নাই। বহুত ফুল আছেও এতিয়া আৰু লাগিও আছে। বহুত খালোঁ, বহুত ভাল হৈছিল উৰহীৰ খেতিটো। আৰু এইটো চাওক, মই নেমু গছ ৰুইছিলোঁ, ছাগলী একবাৰ সোমাই পেলাই খাই শেষ কৰি দিছিল। এইটো জলকীয়া, এইবিলাক ওলকবি ৰুইছোঁ, ওলকবি ডাঙৰ হৈছে অলপ। এইটো এডাল জলকীয়া, জলকীয়াৰ ফুল লাগিছে, এয়া চাওক। আৰু এইবিলাক হ'ল ওলকবি। ওলকবিটো বৰ বিশেষ ভাল নহ'লেও হৈছে আৰু মোটামুটি। এইটো চাওক কি ধুনীয়া হৈছে, এইটো চাওক কি ধুনীয়া চাইজ হৈছে। এনেকুৱাকৈ গোটেইকেইটা হৈছে প্ৰায়, তথাপি দুই এটা ইমান এটা ভাল হৈ উঠা নাই। তাৰপিছত ইফালে ৰুইছিলোঁ বিলাহী আৰু ইয়াতে ৰুইছিলোঁ পিঁয়াজ। এই চব কি ধুনীয়াকৈ পিঁয়াজৰ সেই পাত ওলাই আহিছে। এইবিলাক আৰু অলপ ডাঙৰ হ'লে বেছি ভাল লাগিব দেখিবলৈ, এতিয়া সিমান এটা হৈ উঠা নাই। ইয়াতে মই পালেং শাক দিছিলোঁ, ধনিয়াৰ পাত আছে, পালেং শাক ধনিয়াৰ পাত একেলগে ৰুইছিলোঁ। তো ধনিয়াৰ পাতবিলাক আছে, অলপ পাতলকৈ হৈছে যদিও খাব পাৰি, টেনশ্যন নাই। এতিয়া অলপ ডাঙৰ হ'ল ধনিয়াৰ পাতবিলাক, খাই থাকিব পাৰি, টেনশ্যন নাই। এইবিলাক বিলাহীৰ খেতি। তাৰপিছত তাতে মই বেঙেনাও দিছোঁ মাজে মাজে। এই চাওক বিলাহীৰ ফুল আহিছে, এই চাওক ফুল আহিছে বিলাহীৰ। এইটো বেঙেনা, বেঙেনা ভালকৈ ডাঙৰ হ'বই পৰা নাই। যোৱা বছৰ মাটি পেলাইছিলোঁ, যোৱা বছৰ মাটিটো অলপ টান হৈ গৈছে, ৰসটো অলপ কমি গৈছে। এতিয়া অলপ আকৌ নতুনকৈ সাৰ চাৰ দিব লাগিব চাগে। এইটো এটা লাওৰ গছ, আৰু ইয়াতে আছে, ইয়াতে ৰুইছিলোঁ মই নহৰু। ধুনীয়া হৈছে নহৰুকেইডাল, আৰু অলপ ডাঙৰ হ'লে ভাল লাগিব দেখাত। ইফালেও এটা উৰহী গছ আছে, ইফালে উৰহী গছটোত বেছি লগা নাই উৰহী। এইটো ফুল দেখা পাই আছে, ফুল লাগিছে, কিন্তু উৰহী বিশেষ লগা নাই এইটোত। আৰু ইফালে বেঙেনা ৰুইছিলোঁ, বেঙেনাকেইটা মৰি গ'ল, তো এইটোও মৰি গৈছে। এইটো দৰকাৰ নাই, উঠাই দিব লাগিব এইটো। বাকী চাওকচোন, এনেকৈ দেখিবলৈ কেনেকুৱা দেখি। অলপ ডাঙৰ হ'লে বহুত ভাল লাগিব। মই কেইদিনৰ পিছত আপডেটটো দি থাকিম বাৰু কেনেকুৱা হৈছে। এইটো এটা অমিতাৰ গছ, এইফালে কচু ৰুইছোঁ, কচুকেইটা খাব পাৰি, যেতিয়া মন যায় ভাজিও খাব পাৰি। কচুৰ পাতো হেৰি কি কয়, বটি পেলাই খাব পাৰি, বহুত ভাল বস্তু হয়, অৰ্গেনিক বস্তু, খাই টেষ্টিও লাগে, মই ভালো পাওঁ খাই। এইটো উৰহী, তো মানে বৰ বিশেষ এইবাৰ ভাল হোৱা নাই খেতিটো, বৰ বিশেষ দিবও পৰা নাই। মাজে মাজে আৰু জলকীয়া দিব লাগিব, মাজে মাজে হালধি চালধি দিম বুলি ভাবি আছোঁ।
এইফালে সব কি ধুনীয়াকে লাগি আছে উৰহি এইটো কদ্দৈ গছ কদ্দৈ টেঙা লাগি আছে অলপ চলপ তো এইখিনিয়ে আছিল মোৰ